Welcome back to my channel Tarishma's Kitchen. আজি এটা মটনৰ ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলে ধাবা ষ্টাইল মটন কাৰী বহুত ইজি হয় প্লাস বহুত টেস্টি হয় খাবলৈ দিছটো গতিকে ভিডিওটো হেকলে চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰিব নাপাহৰিব মটন কাৰীখন বনাবলৈ এয়া আদা নহৰু আৰু জলকীয়া মই ধুনিয়াকৈ একেলগে এটা পেষ্ট বনাই লম এয়া চাওকচোন এয়া মোৰ পেষ্টটো ৰেডি হৈ গল দেন মই একেটা জাৰতে দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো আৰু হেইখিনি ধুনিয়াকৈ পেষ্ট বনাই লম এয়া চাওক মোৰ পিয়াজ পেষ্ট ৰেডি হৈ গল তাৰ পিছত এয়া এটা বিলাহী কাটি লৈছো আৰু এইটোও মই ধুনিয়াকৈ পেষ্ট বনাই লম এয়া চাওকচোন মোৰ বিলাহী পেষ্টখিনিও ধুনিয়াকৈ ৰেডি হৈ গল এয়া দেখিছেনে কি ধুনিয়া হৈছে পেষ্টখিনি এয়া মই আধা কেজি মাংস লৈছো এইখিনি এখন থালত মই ট্ৰান্সফাৰ কৰি দিম তাৰ পিছত ইয়াতে পেষ্টখিনি দি ধুনিয়াকৈ এইখিনি মেৰিনেট হ'বলৈ ৰাখি দিম 1 ঘণ্টাৰ বাবে এয়া প্ৰথমতে মই পিয়াজ পেষ্টখিনি দি দিছো তাৰ পিছত এয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিছো এচামুচ ডাঙৰ চামুচেৰে তাৰ পিছত এয়া বিলাহী পেষ্টখিনি দি দিছো আদা নহৰু আৰু জলকীয়াৰ পেষ্ট পিছলে ৰাখি দিছো অকমান তাৰ পিছত এচামুচ ৰেড চিলি পাউডাৰ দিছো এটো অপচনেল হয় নিদিলেও কথা নাই এটো মই জাস্ট কালাৰ এটা আহাৰ কাৰণে দিছো তাৰ পিছত এয়া জিৰাৰ গুৰি ধনিয়াৰ গুৰি আৰু মিট মছলা একেলগে ইয়াতে দি দিম এয়া দেখিছেনে মছলাখিনি দি ইয়াতে 2 চামুচ মই হালধিও এড কৰি দিম এয়া চাওক হালধি 2 চামুচ এড কৰি দিছো এতিয়া এইখিনি ধুনিয়াকৈ হাতেৰে সানি লম এয়া দেখিছেনে হাত ব্যৱহাৰ কৰিলে ভাল হয় বস্তুখিনি গোটেইখিনি মিক্স হৈ যায় এয়া সেই কাৰণে মই ইয়াত হাত ইউজ কৰিছো এয়া দেখিছেনে এইখিনি মোৰ সানি লোৱা হৈ গল এতিয়া 1 আৱাৰৰ বাবে মই এইখিনি মেৰিনেট হ'বলৈ ৰাখি দিম ফ্ৰিজত এয়া 1 ঘণ্টা পাছত মই এটা কেৰাহী বাৰ্নাৰত গৰম হ'বলৈ দিছিলো গৰম হোৱাৰ পাছত তাত 4 টেবুলস্পুন ৰিফাইন অইল দি দিছো আৰু তাত দুটা আলু সৰু সৰুকৈ কাটি ভাজি লৈছো প্ৰথমতে এয়া চাওকচোন বেছি ভাজিব নালাগে আলুখিনি জাস্ট অকমান ভাজি ল'ব প্ৰায় 1 মিনিট মান ভাজিলে হৈ গল এয়া দেখিছেনে গোটেইকেইটা সাইড আলুখিনিৰ ধুনিয়াকৈ ভজা যোৱাৰ পাছত এইখিনি মই এখন থাললে ট্ৰান্সফাৰ কৰিলো এতিয়া সেই একেখিনি তেলতে মই দালচেনি ইলাচি আৰু লং দি দিছো আৰু লগতে এয়া সৰু সৰুকৈ কাটি লোৱা পিয়াজ দি দিছো এয়া মই 6টা পিয়াজ কাটি লৈছো সৰু সৰুকৈ তাৰ পিছত এয়া আগতে ৰাখি দিয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্ট ইয়াতে দি দিছো এইখিনি ধুনিয়াকৈ অকমান সময় ভাজি লম এনেদৰে ঢাকনি দি দি এয়া দেখিছেনে পিয়াজখিনি সাধাৰণভাৱে গোল্ডেন হোৱালৈকে আপোনালোকে ধুনিয়াকৈ ভাজি ল'ব প্ৰায় 2 মিনিট মান এয়া 2 মিনিট হৈ যোৱাৰ পাছত মেৰিনেট হ'বলৈ দিয়া মাংসখিনি ইয়াতে দি দিম মাংসখিনি দি গোটেইখিনি আটাইখিনি মিক্স কৰি দিব তাৰ পিছত এনেদৰে ঢাকনি লগাই ধুনিয়াকৈ ভাজি থাকিব এয়া দেখিছেনে মাংসখিনি মেৰিনেট কৰি থোৱাৰ ফলত কি ধুনিয়াকৈ পানী এৰি দিছে আৰু এতিয়া ইয়াতে মই নিমখ দি দিছো সোৱাদ অনুসাৰে আপোনালোকে নিজৰ মতে কিমানখিনি নিমখ লাগে দি ল'ব তাৰ পিছত ধুনিয়াকৈ মিক্স কৰি দিছো এনেদৰে আকৌ আপোনালোকে ধুনিয়াকৈ এনেদৰে ভাজি থাকিব কিছু সময় তাৰ পিছত ইয়াতে মই দুটা capsicum কাটি লৈছো আৰু হিখিনি দি দিছো প্লাস আগতে ভাজি থোৱা আলুখিনিও দি দিছো আৰু এইখিনি দি ধুনিয়াকৈ ঢাকনি লগাই ভাজি আছো এনেদৰে আপোনালোকে প্ৰায় 20 মিনিট মান ধুনিয়াকৈ ভাজি থাকিব ঢাকনি লগাই আৰু মাজে মাজে এনেদৰে লৰাই দিব নহলে তলত লাগি ধৰিব কম ফ্লেমত ৰাখিব জুইটো এয়া দেখিছেনে কি ধুনিয়াকৈ ভজা গৈছে মোৰ বস্তুখিনি এতিয়া ইয়াতে মই পানী এড কৰি দিছো
আপোনালোকক কিমানখিনি পানী লাগে আপোনালোকে দি ল'ব। বেছি জোল নকৰিলে ভাল, খাবলৈ ভাল হয় তেতিয়া। যিহেতু এইখন ধাবা ষ্টাইল হয়, এয়া দেখিছেনে? পানীখিনি দিয়াৰ পিছত ধুনীয়াকৈ এনেদৰে আকৌ 15 মিনিটমানলৈ ধুনীয়াকৈ সিজিব দিব উইদাউট কাভাৰ। তাৰপিছত ইয়াতে মই এয়া কাজু পেষ্ট দি দিছোঁ। কাজু পেষ্টখিনি দি ধুনীয়াকৈ লৰাই দিব। আৰু এয়া চাওক, মোৰ 15 মিনিট পাছত ধুনীয়াকৈ মাংসখন ৰেডি হৈ গ'ল। আৰু তাৰপিছত ইয়াতে এচামুচ ঘি এড কৰি দিছোঁ। ঘিখিনি দি ধুনীয়াকৈ মিক্স কৰি দিব আৰু গেছৰ ফ্লেমটো অফ কৰি দিব। গেছৰ ফ্লেমটো অফ কৰি দি আকৌ অকণমান মই ঢাকনি লগাই ছেট হ'বলৈ দিছিলোঁ। এয়া দেখিছেনে, মাংসখন ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে দেখিবলৈ। এনেদৰে আপোনালোকে বনাবচোন আৰু মোক কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। আজিলৈ ইমানখিনিয়ে। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। আজিলৈ বাই বাই।